Hi, welcome to my channel. মই বদন চন্দ্ৰ দাস। আজি মই গ্ৰেণ্ড ষ্টাফৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। গ্ৰেণ্ড ষ্টাফ মানেনো কি? আহকচোন ভিডিঅ'টো চাই লওঁ। গ্ৰেণ্ড ষ্টাফনো কি আমি সেইটো জানি লওঁ। সাপোজ এইখন কিবোৰ্ড সৰু হ'ব পাৰে, কেতিয়াবা ডাঙৰো হ'ব পাৰে। মই এখানে এনেকৈ দি দিছোঁ আৰু এই কিবোৰ্ডখনৰ আমি দুটা পাৰ্ট কৰি লওঁ। এইটো যেটো পইণ্ট হ'ব, দুটা পাৰ্ট কৰোঁতে যেটো পইণ্ট হ'ব, সেই পইণ্টৰ এটা নাম আছে। নামটো হৈছে মিডিল চি। মিডিল চি খুব ইম্পৰ্টেণ্ট। এই মিডিল চি নোটটো, এই পইণ্টৰ নামটো হৈছে মিডিল চি। তো মিডিল চিৰ পৰা ৰাইট সাইড আৰু ইফালে হৈছে লেফ্ট সাইড। ৰাইট সাইডটো কওঁ আমি ৰাইট পাৰ্ট আৰু লেফ্ট সাইডটো কৈছে লেফ্ট পাৰ্ট। মিডিল চি মানে কিবোৰ্ডৰ সবচে মাজত যেটো নোট আছে সেইটো হৈছে মিডিল চি। এনে গ্ৰেণ্ড ষ্টাফৰ মতে চি নাম্বাৰ 4 ফ্ৰম লেফ্ট হেণ্ডৰ যেটো ষ্টাৰ্টিঙৰ পৰা প্ৰথম চি, দ্বিতীয় চি, তৃতীয় চি, চতুৰ্থ চি, এই 4 নম্বৰ চিটো হৈছে মিডিল চি। কিন্তু যেতিয়া 5 অক্টেভছ থাকে, 5 অক্টেভছ হ'লে তেতিয়া চি নাম্বাৰ 1, চি নাম্বাৰ 2, চি নাম্বাৰ 3, সেইটো হৈছে মিডিল চি। সেই মিডিল চিৰ পৰা তাৰ ৰাইট সাইডৰ নোটবিলাক হৈছে ৰাইট পাৰ্টৰ নোট, লেফ্ট সাইডৰ নোটবিলাক হৈছে লেফ্ট পাৰ্ট নোট। ৰাইট পাৰ্টৰ অইন এটা নামেৰে জানো আমি, সেইটোৰ নাম হৈছে ট্ৰিবল ক্লেফ। ট্ৰিবল ক্লেফ। আৰু লেফ্ট পাৰ্টটোক কওঁ আমি বেছ ক্লেফ। মিডিল চিৰ ৰাইট সাইডৰ নোটবিলাক যেনে চি, ডি, ই, এফ, জি, এ, বি এনেকৈ গৈ থাকিব, সেইবিলাক হৈছে ট্ৰিবল ক্লেফৰ নোট। আৰু মিডিল চিৰ পৰা লেফ্ট সাইডৰ নোটবিলাক চি, বি, এ এনেকৈ যিবিলাক নোট আহিব সেইবিলাক হৈছে বেছ ক্লেফৰ নোট। ট্ৰিবল ক্লেফৰ এটা চাইন আছে, চাইনটো মই দেখুৱাই দিছোঁ। ট্ৰিবল ক্লেফৰ চাইনটো হৈছে 5 লাইনছো থাকেই, ষ্টাফ মানে 5 পেৰেলেল লাইনছ থাকিব। ট্ৰিবল ক্লেফৰ চিম্বলটো হৈছে এইটো, আৰু বেছ ক্লেফৰ চিম্বলটো হৈছে এইটো। ট্ৰিবল ক্লেফৰ অইন এটা নাম জি ক্লেফ, বেছ ক্লেফৰ অইন এটা নাম এফ ক্লেফ। এইখিনি হ'ল একদম ষ্টাৰ্টিঙত জানিবলগীয়া কথা। ট্ৰিবল ক্লেফ এণ্ড বেছ ক্লেফ। চি মিডিল চিৰ পৰা ডিভাইড হৈ যায়, মিডিল চিৰ পৰা ডিভাইড হয়, মানে মিডিল চিৰ ৰাইট সাইডৰ নোটবিলাক হৈছে ট্ৰিবল ক্লেফ, লেফ্ট সাইডৰ নোটবিলাক হৈছে জি কি বেছ ক্লেফ। এতিয়া দুইটা ক্লেফ লগ লাগি পেলাই গ্ৰেণ্ড ষ্টাফ কেনেকৈ হয় মই অকণমান দেখুৱাই দিছোঁ। পাঁচটা লাইন, 1, 2, 3, 4, 5 লাইনছ, 1, 2, 3, 4, 5 লাইনছ। এতিয়া ওপৰ 5টা লাইনত আমাৰ ট্ৰিবল ক্লেফ চাইন থাকিব, তলৰ ক্লেফটোত থাকিব বেছ ক্লেফ চাইন। এই দুটা ক্লেফক আমি কৈছিলোঁ এটা নটে ডিভাইড কৰে, সেইটো হ'ল মিডিল চি। মিডিল চিটো তেতিয়া থাকিব ইয়াতে, এনেকৈ যদি এটা নোট থাকে সেইটো হৈছে মিডিল চি। আমি মিডিল চিটো ট্ৰিবল ক্লেফৰ ফালেও লিখিব পাৰোঁ, বেছ ক্লেফৰ ফালেও লিখিব পাৰোঁ এনেকৈ। এইটোকে হৈছে গ্ৰেণ্ড ষ্টাফ। আৰু গ্ৰেণ্ড ষ্টাফ হ'লে দুইটা ষ্টাফ কম্বাইন হৈ থাকে
এটা ব্ৰেকেটেৰে কম্বাইন হৈ থাকে ব্ৰেকেটটো ভালকৈ দুইটা কম্বাইন হৈ থাকিব এটা ব্ৰেকেটেৰে কম্বাইন হৈ যায় এইটো 1 নম্বৰ লাইন 2 নম্বৰ লাইন 3 নম্বৰ লাইন 4 নম্বৰ লাইন 5 1 2 3 4 5 এইটো হৈছে গ্ৰেণ্ড ষ্টাফ তাৰমানে এইটো লেজাৰ লাইন আগতে আমি কৈছোঁ মোৰ আগৰ ভিডিঅ'ত গম পাইছে লেজাৰ লাইন থাকেই জেনেৰেলি সিটো এনেকৈও লিখিব পাৰি বা এনেকৈও লিখিব পাৰি এইখিনি হ'ল কথা আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব